নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনাৰ সকলো মোৰ ইউটিউব চেনেল অমনি প্ৰেজেন্ট অভিলেখ স্বাগতম জনাইছো আজি মা খুৰা খুৰী লগত ডিনাৰ কৰিবলৈ এখন ৰেষ্টুৰেণ্টলৈ যাম কোনখন ৰেষ্টুৰেণ্টলৈ যাম কি খাম সকলো কথা কম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅটো চাওক খুৰা খুৰীহঁত আহিছে বহু দিনৰ মূৰত সো সেই কাৰণে বাহিৰতে ডিনাৰ কৰাৰ প্ল্যান কৰিলো এয়া মোৰ কাজিন সানি আপোনালোকে মোৰ এটা ভিডিঅ'ত ইয়াক দেখিছিলে তাৰো এটা চ্যানেল আছে ষ্টাডি ষ্টুডিও বুলি ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাব পাৰে তাৰ চ্যানেলটো সো বলক যাও ৰেষ্টুৰেণ্টলৈ বহুতো ৰেষ্টুৰেণ্ট সাৰ্চ কৰাৰ পিছত জু তিনিআলিত থকা কেভিয়াৰ ইন্টাৰনেশ্যনেল ডাইন এণ্ড কেফে ডিনাৰ কৰা ঠিক কৰিলো ৰেষ্টুৰেণ্টখনৰ ৰেটিংও ভাল সো আমি তাতেই ডিনাৰ কৰিবলৈ গৈ আছো ৰেষ্টুৰেণ্টখন গৈ পোৱাৰ পিছত আপোনালোকক ৰেষ্টুৰেণ্টৰ ইণ্টেৰিয়ৰ আৰু ফুডৰ টেষ্ট আপোনালোকক জনাম সো আপোনালোকে স্কিপ নকৰি ভিডিঅটো চাই যাওক কেভিয়াৰ ৰেষ্টুৰেণ্টখন আহি পালো বলক ভিতৰলৈ সোমাই যাও ভিতৰলৈ সোমাই আহিয়ে কেভিয়াৰৰ ৰিসেপশন ডেস্কটো পাব আৰু বাওঁ হাতে আপোনালোকৰ সিটিং এৰিয়া ৰখা হৈছে Without you, I remember myself, my name. Forgot about all you tried to change. Familiar was the sound of your voice as I continue to walk on by. It has been a year and now. ফাৰ্ষ্টৰ কাৰণে ইয়াতে লাইভ কিচেনৰ ব্যৱস্থা আছে সো আপোনালোকে কি অৰ্ডাৰ দিছে সেই অৰ্ডাৰটো কেনেকৈ প্ৰস্তুত কৰা হয় সো আপোনালোকে লাইভত দেখা পাব ইন্টাৰেষ্টিং কথাটো হ'ল ইয়াতে মেনুখন চাওক এনেকৈ টেবলেটত দিয়া হয় আৰু আপোনালোকে ইয়াতে টেবলেটত চাই আপোনালোকে চুজ কৰিব পাৰে ইয়াতে বহুত ধৰণৰ মেনু আছে কন্টিনেন্টাল হওক চাইনিজ হওক ইণ্ডিয়ান কুইজিনে হওক ষ্টাৰ্টাৰৰ পৰা আৰম্ভ কৰি মেইন কোৰ্স ডেজাৰ্ট আৰু আপোনালোকে যদি মকটেল কিবা খাব খুজিছে আপোনালোকে মকটেলৰ অৰ্ডাৰ দিব পাৰে সো সঁচাকৈ এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল আমি কি অৰ্ডাৰ দিলোঁ আপোনালোকক জনাই আছোঁ এয়া মাজুখুৰা এয়া মাজুখুৰী আৰু এয়া মা আৰু এয়া মোৰ কাজিন সানি সানিয়ে মেনুত কি অৰ্ডাৰ দিব বিচাৰি আছে মই দাদা এজনৰ লগত কথা পাতিব খুজিছোঁ যে দাদা কওকচোন কেভিয়াৰৰ মেইন আপোনাৰ ইয়াত ডিছটো কি মানে মেইন কিহৰ কাৰণে আপোনালোকে মানে ফেমাছ আমি ফেমাছ কেভিয়াৰৰ কাৰণে আমাৰ ক'ব গ'লে গোটেইখিনি দিছে আপুনি টেষ্টি পাব হয় যিমানখিনি আপুনি খাই যাওক আমাৰ গুলিবি চাওক গোটেইখিনি আপুনি টেষ্টি পাব আপুনি মানে বেষ্ট অফ দ্য বেষ্ট যদি বিচাৰে চিজলাৰ হয় মানে চব যিকোনো চিজলাৰ মানে চিকেন হওক ভেজে হওক চব হ'ব ন চিজলাৰ আমি চিজলাৰৰ কাৰণে আৰু ইয়াতে পাৰ্টি বা ইয়াৰ কাৰণে বুকিং কৰিব পাৰিছে পাৰি ন আৰু বুফে চিষ্টেম আছে বুফে চিষ্টেম অনলি ফৰ পাৰ্টি বৰ্তমান জেনেৰেলৰ কাৰণে জেনেৰেল খবৰ নহয় ন আমি ডিভিজনৰ ওপৰ বুফেটো কৰা নাই আমাৰ টেবুল আৰু এনেই 31ৰ কাৰণে আপোনালোকৰ কি প্লেন মানে কি কৰিছে আয়োজন 31ত আমাৰ জম্বু পেক এটা আছে 650 তাতে 15টা আইটেমছ আছে বাৰ্গাৰ এক আইটেম আচ্ছা গোটেইখিনি আপুনি চিকেনৰ পৰা আৰম্ভ কৰি মটনৰ পৰা আৰম্ভ কৰি পনীৰৰ পৰা আৰম্ভ কৰি গোটেইখিনিয়ে পাব প্লাছ লাক্সাৰী আছে চ' আপোনালোকে গম পাইছে যে 650 আপুনি ল'লে চব আপোনাৰ ইনক্লুড হৈ আছে
তো ডেফিনেটলি আপোনালোকে যদি ভাবিছে 31st কিবা এটা প্লেন কৰিব তেনে ডেফিনেটলি আপোনালোকে কাম কেভিয়াৰত আপোনালোকে আহক আৰু 650 ক'লে ন 650 আপুনি আৰু এনে 200 আৰু এজন নেকি 210 এটা আছে এটা 210 বফেট এটা আছে সেইটো স্পেচিয়েল ডিছ এটা দিছোঁ সেইটো পেকেজ এটা দিছোঁ তাতে আপুনি বিৰিয়ানী পাব চিকেন বিৰিয়ানী পাব এগ পাব চিকেন চাটা পাব ফ্ৰেঞ্চ ফ্ৰাই পাব তেনেকৈ কম্বো পেক এটা বনাইছোঁ জাষ্ট ফৰ মানে ফুড টেষ্টি যোনে খাই ভাল হয় আৰু এইটো ৰিজনেবল হয় 210ত আপুনি চব এয়া হয় কিন্তু 650 টো মেইন ফৰ মানে 31st only for 30+ আৰু 210 টো আমাৰ 30 লৈকে আছে 30% এইটো নাথাকিব ঠিক আছে থেংক ইউ সো মাচ দাদা আপোনাৰ নামটো আব্দুল মাজিদ এয়া আমাৰ ষ্টাৰ্টাৰ আহি পাইছে চিকেন কাবাব উইথ চাটনি আৰু এয়া হ'ল তন্দুৰী চিকেন উইথ চাটনি এয়া আমাৰ মেইন কোৰ্চ আহি গৈছে বাটাৰ নান চিকেন লাবাবদাৰ দেখিবলৈ একদম টেষ্টি লাগিছে মোৰ জিভাৰ পানী পৰিয়ে আছে এনেও মালাই কোফতা পিচ পোলাও চ' এইখিনিয়ে আমি মেইন কোৰ্চৰ অৰ্ডাৰ দিছিলোঁ চ' খাই পেলাই আপোনাক কৈ আছোঁ কেনেকুৱা লাগিছে চ' ভিউৱাৰ্ছ এবাৰ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে বঢ়িয়া লাগিছে বঢ়িয়া ডেফিনেটলি আপোনালোকে আহক বঢ়িয়া কাবাব বঢ়িয়া ইয়াতে প্ৰেজেণ্টেশ্যন বঢ়িয়া টেষ্টটোতো ক'বই নালাগে বঢ়িয়া সোৱাদ হৈছে আপোনালোকে আহক ডেফিনেটলি আহক আপোনালোকে যদি প্লেন বনাই আছে 31st ক'ৰবাত যাব বুলি ইয়াতে দেখি চ' ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আপোনালোকে যদি ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল বাটনটো দবাব নাপাহৰিব ধন্যবাদ